নমস্কাৰ। আজিকালি দেখিছোঁ বহুতে নিজৰ কমফৰ্টৰ বাবে নিজৰ প্ৰয়োজনৰ বাবেহে সম্পৰ্ক এটা গঢ়ি তোলে, কিন্তু যাৰ লগত সম্পৰ্কত থাকিব সেইগৰাকীয়ে যদি সম্পৰ্কটো চিৰিয়াছলি লৈ লয়, তোমাক সঁচাকৈ ভাল পাব ধৰিব আৰু মৰম কৰিব, বাট তুমি কেজুৱেলি লৈ আছিলা ৰিলেশ্যনটো, তেতিয়া কি হ'ব যদি তুমি তেওঁক এৰি দিয়া? তেওঁ নিজকে কণ্ট্ৰল কৰিব নোৱাৰা হৈ যাব, কি কৰিব কি নকৰিব একো গম নোপোৱা হ'ব, তেওঁৰ জীৱন অন্ধকাৰ হৈ যাব। কিবা কৰাৰ আগতে ভাবি চিন্তি কৰিব লাগে। মানুহৰ অনুভূতিৰ লগত খেলাটো ভাল কথা নহয়, কিয়নো আজিকালি বেছিভাগ মানুহেই প্ৰেম ভাল পোৱা এইবোৰৰ বাবে ডিপ্ৰেশ্যনত ভোগে আৰু নিজকে শেষ কৰি দিয়া উপক্ষম হয়। ডোণ্ট ফল ফৰ someone if you not sure about him or her. Credit goes to অনুপতি আমনি এপি বেছ। আপুনি বা কি কয় কমেণ্ট কৰক, আৰু যদি কথাকেইটা সঁচা বা ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো। ধন্যবাদ।